हेलो बंधुসকল पुनर एबार स्वागतम जनाइছো আপোনালোকৰ চেনেল ফ্ৰী এডভাইস ডিআৰএক্স ইউটিউবত। বন্ধুসকল আজি আপোনালোকৰ কাৰণে লৈ আহিছো আইৰণ সিৰাপ ডেক্সোৰেন্স। বন্ধুসকল প্ৰথমতে জানি লও ইয়াৰ পৰা কেনে ধৰণৰ উপকাৰ হয় আৰু ইয়াৰ পৰা কেনে ধৰণৰ সাইড ইফেক্ট হয়, এই সিৰাপটো কেতিয়া আৰু কেনে ধৰণৰ মানুহে ব্যৱহাৰ কৰিলে সঠিক ৰিজাল্ট পায়। বন্ধুসকল প্ৰথমতে আহক আমি জানি লও এই ডেক্সোৰেন্স সিৰাপ কি কন্ডিশনত দিয়া হয়। তো বন্ধুসকল ডেক্সোৰেন্স সিৰাপটো মুখ্যতে এটা হিমোলাইটিক সিৰাপ হয়, যিটো এনিমিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয়, যিটো আমি সাধাৰণ ভাষাত ৰক্তহীনতা বুলি কওঁ। সাধাৰণতে ৰক্তহীনতা দূৰ কৰাৰ কাৰণে ডেক্সোৰেন্স সিৰাপটো ব্যৱহাৰ কৰা হয়। আৰু যদি কোনো ব্যক্তিৰ এক্সিডেন্ট হৈছে বা অপাৰেশ্যন হৈছে আৰু শৰীৰৰ পৰা ব্লাড কমি গৈছে, তেনেকুৱা ক্ষেত্ৰতো ডেক্সোৰেন্স সিৰাপ দিব পৰা যায়। বহু সময়ত যেতিয়া মহিলাসকলৰ ক্ষেত্ৰত পিৰিয়ডৰ সময়ত অতিমাত্ৰা ব্লিডিং হৈছে, শৰীৰৰ পৰা তেজ কমি গৈছে, তেনেকুৱা সময়তো ডেক্সোৰেন্স সিৰাপ ব্যৱহাৰ কৰিব পৰা যায়। বন্ধুসকল যেতিয়া প্ৰেগনেন্সিৰ সময়ত ৰক্তহীনতাৰ পৰা ৰক্ষা পাবলৈ এই সিৰাপটো ব্যৱহাৰ কৰি বহুত ভাল এটা ৰিজাল্ট পোৱা যায়। কেতিয়াবা এই সিৰাপটো সেই সকল মানুহক দিয়া হয় যিসকলে মানুহ অতি দুৰ্বল, বহাৰ পৰা উঠিলে মূৰ ঘূৰণি বা মূৰত চক্কৰ আহে, তেনেকুৱা ক্ষেত্ৰত এই ডেক্সোৰেন্স সিৰাপটো ব্যৱহাৰ কৰি এটা ভাল ৰিজাল্ট পাব পাৰি। যিসকল ব্যক্তি অতি দুৰ্বল বা ক্ষীণ পাতল, ওজন কম, ভোক নালাগে, তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰতো এই সিৰাপটো ব্যৱহাৰ কৰি বহুত ভাল এটা ৰিজাল্ট পাব পাৰি। কাৰণ ইয়াত থকা এলকহলে ভোক বঢ়াই ফলত খোৱা খাদ্য বাঢ়ি যায়, ওজন বাঢ়ি যায়, যাৰ ফলত চেহেৰা আগৰ তুলনাত ভাল হয়। বন্ধুসকল এইকেইটা হ'ল ইয়াৰ ভাল গুণ। বন্ধুসকল আহক এতিয়া জানি লওঁ ইয়াৰ সাইড ইফেক্টৰ বিষয়ে। বন্ধুসকল ইয়াৰ মোষ্ট কমন সাইড ইফেক্ট কেইটা যেনে ধৰণৰ গেছ, অতিমাত্ৰা গেছ হোৱা, বমিটিঙৰ ভাৱ হোৱা, পেটৰ বিষ বা ইউৰিনৰ কালাৰ চেঞ্জ হোৱা, অতিমাত্ৰা টোপনি হোৱা, সাধাৰণতে এনেধৰণৰ সাইড ইফেক্ট দেখা যায়। বন্ধুসকল টোপনি হোৱাৰ কাৰণটো হৈছে ইয়াত থকা এলকহলে মানুহক টোপনি অতিকৈ নিয়াত সহায় কৰে। যদি তেনেকুৱা সমস্যা আপোনালোকে সন্মুখীন হয়, তেনেহ'লে আপোনালোকে সোনকালে এই সিৰাপটো ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগিব আৰু ডক্টৰৰ পৰামৰ্শ মতেহে আপোনালোকে এই সিৰাপটো ব্যৱহাৰ কৰিব। মুখ্যতে সাধাৰণতে এনেধৰণৰ সাইড ইফেক্টে এই সিৰাপটোৰ পৰা হোৱা দেখা যায়। বন্ধুসকল এতিয়া আহক ইয়াৰ ড'জ সম্বন্ধে আপোনালোকৰ সৈতে কথা পাতোঁ। বন্ধুসকল এই সিৰাপটো সাধাৰণতে 15 ml কৈ দিনে এবাৰ বা দুবাৰ দিয়া হয়। সাধাৰণতে এই সিৰাপটোৰ কোনো ড'জ নিৰ্ধাৰণ কৰা নাথাকে, কাৰণ ৰোগীৰ যিমানখিনি প্ৰয়োজন সেই প্ৰয়োজন সাপেক্ষেহে এই সিৰাপটোৰ ড'জটো নিৰ্ধাৰণ কৰা হয়। বন্ধুসকল আহক এতিয়া ইয়াৰ MRP বিষয়ে, ইয়াৰ মেনুফেকচাৰ কৰা কোম্পানীৰ বিষয়ে। সাধাৰণতে এইটো ফ্ৰেংকো ইণ্ডিয়াৰ 200 ml পেকত আহে। বন্ধুসকল এই সিৰাপটো আপোনালোকে দেখি পোৱা সিৰাপটো এটা চেম্পল পেক হয়। সাধাৰণতে এইটো 200 ml পেকত আহে। এই 200 ml পেক আপোনালোকে 140 টকাৰ মাজত আপোনালোকৰ ওচৰে পাজৰে থকা যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা সিৰাপ। এই সিৰাপটো আইৰণৰ কাৰণে বা ভিটামিন B12ৰ কমি যেতিয়া হয়, আপোনালোকে তেতিয়া এই সিৰাপটো ব্যৱহাৰ কৰিলে বহুত ভাল এটা ৰিজাল্ট পাব পাৰে। বন্ধুসকল যিকোনো মেডিচিন ক্ৰয় কৰাৰ আগতে মেডিচিনটোৰ MRP, এক্সপায়াৰী, মেনুফেকচাৰ ডেট সম্পূৰ্ণ ভালদৰে আপোনালোকে চাই চিতি ডক্টৰৰ অনুমতি বা পৰামৰ্শ মতেহে আপোনালোকে যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব। বন্ধুসকল আজিৰ এই ডেক্সোৰেন্সৰ ৰিভিউ ইমানখিনি আছিলে। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি থ'ব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। ধন্যবাদ।